হেল্ল' গাইজ, কি খবৰ? আজি আমি নামঘৰ আহিছোঁ আৰু বছৰেকত মাঘৰ বিহুৰ উপলক্ষে নামঘৰ নাম পাতে। নামঘৰলৈ আহিছোঁ। আমাৰ নামঘৰ বেছি মানুহ নাই হোৱা নামঘৰত। কালি মেজি তলত টোপনি ক্ষতি হৈছে মানুহৰ প্ৰায়, সেইটো কাৰণে কম মানুহ। এয়া নাম আৰম্ভ কৰিছে, নাম গাইছে। চাই থাকক আপোনালোকে। মই শংকৰ সংঘৰ বোৱাৰী। আমাৰ নাম এনেকৈ গায়। মামীয়ে নাম গাইছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া নাম সামৰিলে। প্ৰসাদৰ কাৰণে যোগাৰ কৰিব। চাই থাকক আপোনালোকে। আমাৰ বাইদেউ আৰু নব। কি কৰিছা? কি কৰিছা? ক'ত আহিলা আজি? ক'ত আহিলা? নামঘৰত আহিছা? কি খাবা এতিয়া? কি খাবা এতিয়া? কি খাবা? প্ৰসাদ খাবা? অ', ছোৱালীজনী ইমান ধুনীয়াকে কথা কৈছে। এইটো আমাৰ নামঘৰ।
এইটো গেটটো বনাই আছে নাই হোৱাগে আজি নামঘৰত ইমান মানুহ নাই হোৱা কালি মেজিক খাই টোপনি ক্ষতি হৈছে নহয় সেইটো কাৰণে মানুহ বেছি নাই হোৱা প্ৰসাদ বনাই আছে কৃষ্ণ কৃষ্ণ নব কৃষ্ণ মামীহঁতে প্ৰসাদ সানি আছে প্ৰসাদ বনাইছে খুৰী মামী সেইজনী কল আমাৰ নামঘৰ মণিপুৰটো এইটো বেটি এজনী পালো আমাৰ নামঘৰটো পুৰা আমাৰ নামঘৰটো প্ৰসাদ খাই আজৰিয়ে হ'ল প্ৰসাদ খাবলৈ দিওঁতে ভিডিঅ' কৰিবলৈ সময় নহ'ল খোৱাৰ পিছত অকণমান কৰি দিলোঁ নব চাই আছে ইয়াক খুৰীয়ে কি কৰিছ বুলি সুধিছে চবে খাই বৈ ঘৰলৈ গ'লে আধা মানুহ আৰু আধা আছে এতিয়া খাই পাছৰজনী নাই